Good evening, guys. কি খাবা? পিঠা পিঠা নকয় পিঠা পিঠা খাম গধূলি খাম খাম কোৱা 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 মানে আজি মাৰ ঘৰৰ পৰা আহি গ'লোঁ আকৌ হাজবেণ্ডৰ ঘৰত যিহেতুকে মই ছোৱালীৰ কাৰণে মাৰ ঘৰত বেছি নাখাওঁ মাৰ ঘৰত থাকোঁ তো তাৰ কাৰণে ছোৱালীয়ে কালি যিহেতু অহাকালি যিহেতু বন্ধ আছে আজি ভিডিঅ'টো 30 তাৰিখৰ তো বন্ধু থকাৰ কাৰণে গুচি আহিলোঁ আকৌ হাজবেণ্ডৰ ঘৰত তেখেতে আনিব গ'ল মামা নধৰে চুলিত নধৰে মামো নধৰে শুন তাৰপিছত তাৰ কাৰণে এতিয়া এখেতে বোলে পিঠা খায় আজিকালি আমাৰ ঘৰত আৰু তেখেতে বছ তেখেতৰ মতে চলে তো পিঠা খাব বিচাৰিছে যিহেতুকে খোৱাত বহুত বেয়া সিমান মানে কি একদম কম খায় তো যিহেতুকে তাই পিঠা খাব বিচাৰিছে সেইকাৰণে ব'লক ময়ো একাপ চাহ খাওঁ লগতে তাইৰ কাৰণে পিঠা বনাওঁ মানে ৰুটি বনাওঁ আৰু চাই গৈ থাকিব ভিডিঅ'টি কি কৰোঁ তো এখেত নাই এফালে ওলাই গ'ল ব'লক আমি দুটাই তাইৰ কাৰণে ৰুটি বনাওঁ তো মই চাহ খাওঁ অকণমান বাটাত দি দিছোঁ তাইক মামাৰ গাত পৰি যাব কি কৰিছা মামু ব'ল আমি খাওঁ কি বনাইছা হয় নেকি বিচনাত পিঠাটো তুমি কিয় লৈ আহিছা বিচনাত নথয় নহয় মামা মামা এয়া হৈছে মানে কি মই ঘৰৰ পৰা মানে মাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ অহাৰ সময়ত মানে মোৰ দেউতাই তাইক ধুনীয়াকৈ ওলাই দি আছে কাপোৰ কানি পিন্ধাই দি আছে আৰু মোৰ দেউতাৰ তাই খুব মৰমৰ ইমান মৰমত মানে কি আমাতকৈ বেছি মৰম কৰে সকলো ককাকৰে চাগে ককাক আইতাকৰ চাগে নাতিনীয়েকলৈ বহুত বেছি মৰম ন অকণমান একো হ'বই নিদিয়ে অকণমান মানে কান্দিব চকুৰ পানী ওলাবই নিদিয়ে তাইক ইমান বেছি মৰম কৰে চাচোন কি ধুনীয়াকৈ কাপোৰ পিন্ধাই আছে আৰু ভাবিছোঁ মনে মনে মই ভিডিঅ'টি কৰিছোঁ যাতে ফেচবুকত বা ইউটিউবত ছেভ কৰি থওঁ ভৱিষ্যতে চাব পাৰিব তাই ডাঙৰ হ'লে চাব পাৰিব তাইক ককাকে কিমান বেছি মৰম কৰিছিলে সেইকাৰণে মই ভিডিঅ'টি মনে মনে কৰি থৈছোঁ কাৰণ মোৰ দেউতাই বেছি ফটো ভিডিঅ' এইবিলাক মানে কি বেয়া পায় সেইকাৰণে মই ভাবিলোঁ মনে মনে ভিডিঅ'টি কৰি ৰাখোঁ আমি দুইজনী গৈছিলোঁ সভা চাবলৈ মানে দেউল আৰু লগতে আছে বিহু ফাংচন এয়া আমাৰ এখেতে আজি কেনেকুৱা লাগিছে জনাবাচোন মামা দেখাই দিয়াচোন কি পিন্ধিছা তুমি
ভালকৈ থিয় হোৱা ইয়াতে এয়া আজি হৈছে ফ্ৰাইডে ডিউটি কৰি আকৌ ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ যোৱাৰ টাইমত মানুহজনে ৰাতিপুৱাই ঘৰত থৈ গ'ল তাৰপিছত মই ডিউটি গ'লোঁ মামুক ঘৰত থৈ মাহঁতৰ লগত তাৰপিছত এখেতৰ যিহেতুকে 12টা বজাৰ পৰা ইলেকশ্যনৰ ট্ৰেইনিং আছিলে তো মোক আনিব যাব নোৱাৰিলে বেলেগ মানুহো নাপালে তো তাৰ কাৰণে আমি দুটা ই ৰিক্সাতে গুচি আহিলোঁ এতিয়া আহিছোঁ আমি এখন মানে দৌল উৎসৱ চাবলৈ তাতে ছুপাৰষ্টাৰ প্ৰতিযোগিতা পাতিছে তো তালৈ বিহু আহিছোঁ আৰু ছোৱালীয়ে মানে ষ্টেজত প্ৰগ্ৰেম কৰি থকা দেখি ষ্টেজত বিহু নাচি থকা দেখি ছোৱালীও মানে নাচে এতিয়া তাইক অকণমান মই এনেকৈ নাচিব দিলোঁ কিন্তু কথাটো হ'ল কি যে যিহেতুকে মানে বিহু গান বাজিলে কপিৰাইট ক্লেইম আহে তাৰ কাৰণে মই মিউট কৰি দি মই ভইচ অভাৰ দিছোঁ এয়া চাওকচোন ইমান ধুনীয়া ছোৱালীজনীয়ে নাচিছে তাইক দেখি আমাৰ এজনীও ৰ'ব পৰা নাই এনেকৈ অকণমান নাচিছে তাই বোলে ষ্টেজত যাই নাচিব বিচাৰিছে তো এয়া চাওকচোন তো অকণমান ভিডিঅ' কৰিছোঁ আচলতে এনেকুৱা সৰু সৰু মুহূৰ্তবিলাক মানে ভিডিঅ' কৰিলে কি হয় ছেভ হৈ থাকে আৰু তো এয়া তাই অকণমান মানে ষ্টেজত নাচি থকা বাইকজনীয়ে যেনেকৈ নাচিছে কঁকালত যদি হাত দিছে তাইও চাই তাইক ফ'ল' কৰি আছে আৰু এই ছোৱালীজনী ইমান ধুনীয়া নাচিছে আচলতে বহুত ধুনীয়া হৈছে তাই আমাৰ তাইও একদম দেখি একদম পগলা হৈ গৈছে নাচিবলৈ আকৌ এতিয়া চাওকচোন একদম মানুহৰ মাজৰ পৰা ওলাই গৈছে যায় একদম আগত দেখিছেনে কেনেকৈ চাই আছে মই মানে এই তাইৰ হেৰিটো দেখি আৰু মানুহখিনিকো যদি মানে ভয় কৰা নাই এনেকৈ ধুনীয়াকৈ আগত থিয় হৈ আছে তো এয়া ধুনীয়াকৈ নাচিছে আকৌ আহিছে দৌৰি তো আমি দুজনী গৈছিলোঁ সভা চাবলৈ মানে দেউল আৰু লগতে আছে বিহু ফাংচন এয়া আমাৰ এখেতে আজি কেনেকুৱা লাগিছে জনাবচোন মামা দেখাই দিয়াচোন কি পিন্ধিছা তুমি ভালকৈ থিয় হোৱা ইয়াতে এয়া